Good morning everyone. নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে আসাম পুলিচ ৰানিঙৰ প্ৰেক্টিছ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ 3200 মিটাৰ প্ৰেক্টিছ কিমান টাইমৰ ভিতৰত সোমাই যাব চাব। ইয়াত 200 মিটাৰকে আছে, 16টা ৰাউণ্ড মাৰিলে 3200 মিটাৰ হৈ যাব। চাব আপোনালোকে কিমান টাইমত সোমাই যায়, চাওক কিমান স্পীডত দৌৰিছে। এই প্ৰথম পাকটো চাওক, এটা ৰাউণ্ড চাওক কিমান টাইমত সোমাই যাব, চাই থাকক আপোনালোকে। 26 ছেকেণ্ড হৈছে, চাই থাকক কিমান সোনকালে সোমাই যাব। এজনে টাইমটো চাই আছে পুৰা, এজন চাওক কিমান সোমাইছে। 34 ছেকেণ্ডত 200 মিটাৰ সোমাই গৈছে। বাঘ দৌৰি আছে কেইটা। আজিৰ ভিডিঅ'টো আসাম পুলিচৰ ৰানিং প্ৰেক্টিছ কৰি থকা সকলৰ বাবে। আজি আছোঁ ব্ৰহ্মপুৰৰ ফাৰ্মৰ ভিতৰৰ এখন ফিল্ডত। ইয়াত সকলো ল'ৰা ছোৱালীয়ে ৰানিং প্ৰেক্টিছ কৰিব আহে। ৰাতিপুৱা আবেলি ইয়াত পাব ব্ৰহ্মপুৰৰ বহুতখিনি ল'ৰা ছোৱালীয়ে এইখন ফিল্ডতে প্ৰেক্টিছ কৰিব আহে। আসাম পুলিচৰ কাৰণে কিমান কষ্ট কৰিছে চাওক, বহুত দিনৰ পৰা তেওঁলোকে কষ্ট কৰি আছে আৰু সেই কষ্ট এদিন সফল হ'বই। কষ্টৰ ফল সদায় মিঠা হয়। জিলা নিদিবা দৌৰা 348 355 ছয় ৰানিং দৌৰ। এই ভিতৰলৈ সোমাইছা কিয়, বাহিৰলৈ ওলাও। নিদিবা গৈ থাকা 437 বাহিৰ যাওঁ অকমান।
Aspakat 5:35. ধুনীয়া টাইম লাগি আছে। মজা Nanas nahi bidor.
দি দিম কমপ্লিট কৰাটো এইটো কাটি দিবা দিবাই তাৰমানে যাব কৈ ইউটিউবত নিউজৰ আকৌ বহুত পাব আহিব লাগে গোটেইগাল নদৰিলেগে নহয় ৰখি গ'ল 11:23 12, 2, 3, 4 12, 5 12, 6 12, 6 লাষ্ট পাক মানসটো কি লাষ্ট ন 12, 55, 56, 57 12, 58 13, 5 ৰখিছে কি কৰিছে 10 বছৰ